নমস্কাৰ। মই আজি আলোচনা কৰিবলৈ ওলাইছোঁ আমাৰ সকলোৰে মনত এটা প্ৰশ্ন জাগি থাকে, সেইটো হৈছে আমি দুজন বন্ধু বা তিনিজন বন্ধু একেলগে ঘূৰি থাকোঁ কিন্তু তাৰে মাজত এজনৰ ভাল পৰীক্ষাত ভাল মাৰ্ক পায়, আমি কিয় নাপাওঁ সেইটো কথালৈ। এতিয়া মোৰ দৃষ্টিত প্ৰথম কাৰকটো হৈছে কি, আমি সদায় গুৰুত্ব দিব লাগে আমাৰ ফাউণ্ডেশ্যনটোৰ ওপৰত, ভেটিটো। আমি সৰুতে কি শিকিছিলোঁ এইটোৰ ওপৰত। সৰুতে যদি ভাল শিকিছোঁ কিবা এটা, তেতিয়াহ'লে নিশ্চয় ডাঙৰটো ভাল হ'ব। সেনেকুৱা সদায় আমি ভেটিটোত গুৰুত্ব দিব লাগে। এতিয়া যিখিনি ল'ৰা ছোৱালী আছে তাহাঁতৰ সেইটো কাৰণে ভাল স্কুলত পঢ়িব যে লাগে, সৰুতে ভাল স্কুলত পঢ়িব লাগে, সৰুতে ক্লিয়াৰলি বহুত কথা শিকি ল'ব লাগে। যাৰ যিখিনিয়ে সৰুতে নিশিকে তেওঁলোকৰ আমাৰ নিচিনা তেওঁলোকৰ প্ৰব্লেম হয় ডাঙৰ হ'লে। ইংলিছ ভালকৈ নাজানে, আমাৰ বহুতৰে ল'ৰা প্ৰব্লেম, ইংলিছটো ভালকৈ নাজানে, সেনেকুৱা হয়। সৰুতে ফাউণ্ডেশ্যনটো ভাল লাগে, সেইটো কাৰণে যিখিনি নৱোদয় পঢ়া বা প্ৰাইভেট স্কুল তাহাঁতৰ LP ধুনীয়াকৈ শিকায়, যিখিনি ল'ৱাৰ ক্লাছত যিখিনি ভালকৈ শিকায় কাৰণে তাহাঁতে পাৰে সেনেকুৱা। এতিয়া আহিছোঁ আমি 2 নম্বৰ কাৰকটোলৈ। 2 নম্বৰ কাৰকটো মোৰ দৃষ্টিত হৈছে বাহিৰা বস্তুত আমি বেছি গুৰুত্ব দিওঁ। বাহিৰা ধৰক কিছুমানে চিনেমাত, কিছুমানে কিবাহত, আৰু ইমানে গুৰুত্ব দিয়ে নিজক পাহৰি যায় সেনেকুৱা। মই কথাটো ক'ব গৈছোঁ কি, আমি যিহেতু ষ্টুডেণ্ট, BA পঢ়াই হওক বা LP স্কুলৰ ষ্টুডেণ্টেই হওক বা হাইস্কুল মেট্ৰিক পাছ কৰাই হওক, আমি যিহেতু ষ্টুডেণ্ট, আমি সদায় ষ্টুডেণ্ট হিচাপে থাকিব লাগে। আমি য'তে নাযাওঁ, এখন বিয়া খাব গৈছোঁ, তাত আমি ষ্টুডেণ্টৰ মনোভাৱটো লৈ থাকিব লাগিব। আজি কি পঢ়িছিলোঁ, কালি কি আছে, সেনেকুৱা ধৰণৰ ভাবি থাকিব লাগিব। ধৰি লওক আমি আজি বিহু ফাংচন এখন চাব গৈছোঁ, তাতে আমি নিজক পাহৰি গ'লে নহ'ব। তাতে আমি ভাবি থাকিব লাগে, কালি অমুক আছে কিবা সেনেকুৱা। ষ্টুডেণ্ট হিচাপে থাকিব লাগে, তেতিয়াহ'লে ভাল ফল এটা পোৱা যায়। যিখিনি ভাল ষ্টুডেণ্ট মাৰ্ক যে পায়, তাহাঁতে চাব ফূৰ্তি তামোচা কৰিব, কিন্তু তাহাঁতে যি কৰিলে তাতে সেইটো এৰি থৈ দিলে, সেইটো আৰু ঘৰত লৈ নাহে, আৰু সেইটোক লৈ আৰু মাথা গৰম কৰে, সেইটো কথা লৈ আৰু বেলেগৰ লগত লেকচাৰ মাৰি নাথাকে। আজি যোৱাকালি অমুক হ'ল, যোৱাকালি তমুক হ'ল, সেনেকুৱা নকয় আৰু সেনেকুৱা ভাল ষ্টুডেণ্টখিনিয়ে। মোৰ দৃষ্টিত তেনেকুৱা এটা কাৰণ থাকে তাৰমানে আমি ষ্টুডেণ্ট হিচাপে থাকিব লাগে সদায়। এতিয়া আহিছোঁ 3 নম্বৰ আৰু শেষৰ কাৰকটো মোৰ দৃষ্টিত, এইটো হৈছে ছিক্ৰেট ষ্টাডি। আমি যিমান ঘূৰিলেও ফুৰিলেও ক'ৰবাত গ'লেও বা আড্ডা মাৰিলেও, হোষ্টেলৰ ক্ষেত্ৰতো আড্ডা মাৰিলেও আমাক ছিক্ৰেট ষ্টাডি এটা লাগে। যিটো পঢ়া কোনেও গম নাপায়, তোমাৰ লগৰ বন্ধুৱে হওক, ঘৰৰ মানুহে হওক, কোনেও গম নাপায়। সেইটো হৈছে মেইন গুৰুত্ব, কিন্তু পঢ়াত মনত থাকে সেইটোহে ছিক্ৰেট ষ্টাডিটো। আমি শোৱাৰ আগতে যদি 10 মিনিট এটা পঢ়ি দিওঁ, সেইটো হৈছে ছিক্ৰেট ষ্টাডি। বা বহুত ঘূৰি আহি শুবিটো ফাইনেলটো শুবিয়ে, কিন্তু তাৰ আগতে যদি 10 মিনিট এটা পঢ়ি দিয়ে সেইটো হৈছে ছিক্ৰেট ষ্টাডি। সেইটো কৰিলেহে ভাল মাৰ্কছ এটা পোৱা যায় সেনেকুৱা মোৰ ভিডিঅ'টো আজি ইমানখিনি আছিলে। মই আছিলোঁ আবেলি সময়ত অকণমান ওলাই আহিছোঁ নৈ পিনে, আপোনালোকক নৈখন দেখালোঁ আৰু ব্ৰিজখনো দেখুৱালোঁ। ইয়াতে মোৰ ঘৰ। ধন্যবাদ।